কিনা কাঁচা বাদামৰ বাহিৰৰ ভিডিঅ'টো পালো নহয় চবতে কাঠি ফিলটো ল'ব লাগে আপোনালোকে আমৰিংকণত আহিলে বাইকৰ কাৰণে 20 টকা অটোৰ কাৰণে ক'ত যায় হেল্ল' গাইজ এতিয়া নতুন ব্লগ আপোনালোকৰ চাগে পাব পাৰে এইবিলাক সেউজীয়া ধাননি চাই আমাক খুবেই ভাল লাগে আৰু আপোনালোকেও ভাল পায় কিজানি এইবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া চাই ভাল লাগব আৰু চাউণ্ডটো অলপমান বেয়া হ'ব পাৰে কাৰণ এতিয়া বতাহ মাৰি আছে আৰু সঁচাকৈ সেউজীয়া ধাননিবোৰ চাই খুবেই ভাল লাগে আৰু এইখনেই আমাৰ বহলকণা য'ত আজি দোকান এখনো খোলা নাই দোকান খোলা থাকিলে বহুত মানুহ থাকে আৰু এইবিলাক কিবা জাননী তাননি মৰা আছে আৰু এইবিলাক দোকান কেতিয়াবা আহিলে আপোনালোকে দোকান খোলা দেখা পাব চব বন্ধ কাৰণ আজি ৰবিবাৰ তো গাইস আমি এই গেলো আমরিংকণ আইডিয়া ওচৰৰে মানুহচোন আমি কোন নেগা পাইছা এখানতে লেখছে শুনবাই না কথা কেমন আছে এই ব্রো কোন যায় আও না একটা অলপ প্রবলেম দি আছে আমার কিনা কাঁচা বাদামৰ বাহিৰৰ ভিডিঅ'টো পালো নহয় কাঁচা বাদামৰ আমাকো লাগে গাইস কাঁচা বাদাম খাই যাবি লাগে কি কৰিব লাগিব খালি সফিয়া আৰোৰা টকাৰ চফিয়া আরোরা কাঁচা বাদাম দা নাকি তার নাম কি তাৰটো আঞ্জলি আৰোৰা বাবু বম ডিটেলস রাখাছ নিকিলা আপোনালোকে আমৰিংকণত আহিলে বাইকৰ কাৰণে 20 টকা অটোৰ কাৰণে 50 টকা কাৰৰ কাৰণে 50 টকা বাছৰ কাৰণে 100 টকা অটো আৰু কাৰ নিলিখিলেও হ'ল অটো এনেকা বেয়া ৰাস্তাত এনেও নানে চবেও জানে অকল কাৰ বুলি লিখিলেও হ'ল ডাইৰেক্ট 50 টকা না কি কোৱা চিধা কথা তাৰ অটো কাৰ লিখিব দৰকাৰ নাই একো নহয় দিছিলে লিখাটো ভালে কথা মই দোকানত গৈছিলোঁ এই লুফিয়া গিলা আনচাই হাক কেলা ইমান যে খায় আৰু ঠাণ্ডা আনিছোঁ খাই লওঁ বাবু হাত পুষ্পাও বেয়া মাৰিছে দেই কিন্তু কল্ড চিপছ মজা লাগে মই ঘৰত বনাম কেতিয়াবা ভিডিঅ' নিশ্চয় দেখা পাব পূৰা গৰম তাৰ কাৰণে অলপমান ঠাণ্ডাটো পেলাই ল'লোঁ আৰু 100-200 মানুহ গাঁঠি আছে কাই কিমান মুতি দি আছে কাই কিমান কি কৰি আছে হয় না নাই আমি আৰু তাত গাঁঠোম নেকি আমাৰ ঘৰত লাংদত কিমান ধুনীয়া পানী আছে আমি তাতে গাঁঠোম আৰু ইয়াত গাইছ ভুলতো নাগাঠোঁ মই চাই থাকবি মই নাগাঠোৱে গৰম হওক লাগিলে চলাই চিটি যাক মই গাই যাম পানীত এনেও মুতে গাঁঠি লাভ নাই ইয়াতে নাগাঠোঁ মই আৰু কোনেও নাগাঠিবি ইয়াতে লিখাই আছে ডিমত গাঁঠিলে 5,000 ফাইন ঐ 5,000 ঐ ইফালে তো ইয়াতে যদি গাইছ 5,000 যদি পায় তাৰে মই 1,000 খুজি নিবও পাৰিম যদি অহাইদি পাৰ হয় মই ভিডিঅ' কৰি থাকিম ইয়াতে মই নাকা নুঠোঁ আৰু মই ৰখি আছোঁ 5,000 ফাইন গাঁঠি মজা লাগছে দেই কিন্তু সঁচা কথা আহক গাঁঠক এনজয় কৰক পানীত এনেও মুতে গাঁঠি লাভ নাই ইয়াতে নাগাঠোঁ মই আৰু কোনেও নাগাঠিবি ইয়াত তোমাক গাঁঠি দুখাম আৰু তোৰ সেই মুখে দেখাব এই আগত যে এটা ডঙা আছে ডঙাই কাঠি দেখুৱাব ছেকেণ্ড মই আছোঁ
এই জমা কাঠি আছে চবতে কাঠি ফিলটো ল'ব লাগে লাইন মই কৈছিলে দুদিন ডাঙৰ থম বোলা ইয়ে ভালছো বলে বলি গাইস আজি খালো খাইছো 20 টাকা দিছো ভাই ফাইদা উঠাবই লাগব ডঙাটো কাটিছো তাৰ কাৰণে আৰু ওপৰতো কাটিলো এবাৰ তলতো কাটিছো গাইছ তাৰ কাৰণে এত কাটি বুলি ভাবিছিলো তালা মাৰ ভাগি যাব পাৰি যা নাই হেকা আমি অভদ্ৰামি কাম কৰিব ভাল নালাগে না হ'লেও কাটিলো হৈ কিন্তু নাকথাৰ কাৰণে এটাই মানুহে কিজানি হয়তো পানী খাই টেংকিৰ পৰা তাৰ কাৰণে কাটিলো নহ'লে মই 20 টাকাৰ ফাইদা 20 লাখৰ সমান উঠাই দিলো এতিয়া মাল খোৱা ভাল নাপায় সেইকাৰণে মেকআপ কৰি গেলা ধুনীয়া আপি গিলা উঠাব লাগে আমাৰ কেমেৰামেনটো ফাল্টু আছে গাইছ আমাৰ জেৰা এইফালে আপি আছে আমি আইচক্ৰীম এইয়া ছোৱালীৰ পৰা আইচক্ৰীম খাইছোঁ দেই গাইছ বেয়া নাপাবি চেণ্টাৰ ব্লকৰ নিদি কৰি আছা মোক এই ইউটিউবত যাব নেকি ভিডিঅ'টো যাব ইউটিউবত যাব আমি পৰা আহিব 20 টকা পেলাই যাবৰ কৰি মই একবাৰ হিৰো হৈছাম গাইছ ভাল লাগছে ৰ ইন্ট্ৰি লং ৰ ফাৰ্ষ্ট পৰা মইতো কং ৰাইছ ইয়াত ভুলতো কাটিব নালাগে আৰু ইয়াত পানীত নোমাৰ আগতে বহুত বস্তু চাব লাগে তাই মুতি দে 200 মানুহ কাটি থাকে ইয়াত তো ডুবিয়াবই নালাগে ইয়াত পানী মুস্তা কৰক ইয়াত কাটিবই নালাগে গাইছ যাওঁ দে আমি হা আজিলৈ ইমানতে সমাপ্ত গান উঠাং কৈছিলোঁ পাই মই কোৱাটো হ'লে আৰু চলি যায় আৰু থেংকছ ফৰ ৱাচিং বাই বাই